কৃষ্ণা অৰুৱে তাইৰ শহুৰেকৰ এটা খবৰ ল'বলৈ কৈছে মই এটা খবৰ লৈ আহোঁ বুজিছ আহোঁ ৰহ নালাগে নেকি খুৰা তুমি নিজৰ স্বাস্থ্যটোলৈ চাইছানে আৰু ডক্টৰে সিদিনা কি ক'লে নুশুনিলা এই ডাক্তৰৰ কথাতকৈ অৰুৰ কথাটো মোৰ কাৰণে বেছি দৰকাৰী বুজিছ খবৰ এটা নল'লে তাই কি বুলি ভাবিব মোক তাইক কম যে মোৰ গাটো বেয়া সেইকাৰণে মই যাব নোৱাৰিলোঁ এটা এটাকৈ তোৰ সকলোৱে গম পালি যে মই এটা জীৱন্ত ডেট বজি এইবাৰো অৰুৱে গম পাওক হা বায়ে গম নোপোৱাটোহে আটাইতকৈ বেয়া কথা হৈছে খুৰা পিছত কিন্তু তাই আমাকেই দুখিব দুখিলে দুখক মই মৰাৰ পিছত তহঁতে সেইকণ সহ্য কৰিবি আৰু কিন্তু মই জীয়াই থাকোঁতে অৰুৱে মোক লৈ দুখ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো আৰু শুন আদি আৰু অৰুক দুদিনমানৰ কাৰণে ইয়াত থাকিবলৈ পঠা নহ'লে তাইৰ লগত মোৰ কোনোটোৱে লগেই নহ'ম কথাই পাতিব নোৱাৰিম কৃষ্ণ তাই থাকোঁতে কিন্তু তই কেতিয়াও এনেকৈ মন মই নাথাকিবি দেই হাঁহি থাকিবি দেই আৰু ময়ো হাঁহি থাকিবলৈ চেষ্টা কৰিম তাই যাতে কোনোতকৈ গম নাপায় মোৰ অৱস্থাটো কেনেকুৱা তাৰ বাবে আমি সেইটো খুব সাৱধানে থাকিব লাগিব দেই বুজিলি নে তই বুজিলো খুৰা কিন্তু এই সুখী হোৱাৰ নাটক কৰাটো বৰ কঠিন তই ঠিকেই কৈছ সৰুতে এখন চিনেমা চাইছিলো বুজিছ মোৰ বিৰাট প্ৰিয় আছিল চিনেমাখন নামটো মই পাহৰিছো আনন্দ ৰাজেশ খান্না আৰু অমিতাভ বচ্চন ৰাজেশ খান্নাৰ চৰিত্ৰটো মোৰ বিৰাট প্ৰিয় আছিল কিন্তু মোৰ সেই প্ৰিয় চৰিত্ৰটো এদিন মই আজি এনেকৈ জীৱন্ত ৰূপত ৰূপায়ণ কৰিব লাগিব মই কেতিয়াও ভবা নাছিলো ভগৱান তুমি আমাক জীৱনটো দিলা ঠিকেই আছে কিন্তু এই মৃত্যুটো কিয় দিলা ভগৱান কিয় দিলা এতিয়া এইবোৰ কথা কৰিব সৰুতে ময়ো বহুত কান্দিছিলো কিন্তু এটা কথা মনত ৰাখিব এই হাতৰ মুঠিৰ পৰা কিবা এটা বস্তু ওলাই গ'লে সেইটো কিন্তু পুনৰ কেতিয়াও ঘূৰি নাহে সেয়া লাগিলে জীয়াই নাই মই কিবা ভুল ক'লো নেকি মিষ্টাৰ গোস্বামী তুমি এটা ডাঙৰ ভুল কৰিছা প্ৰপাৰ্টিৰ আচল মালিকক লগ নধৰাকৈ এনেকৈ প্ৰপাৰ্টি কিনা বেচা কৰাটো এটা ডাঙৰ অপৰাধ তাৰমানে আপুনি মোক অপৰাধী সজাইছে মিষ্টাৰ গোস্বামী আপোনাৰ যদি এইটো বিষয়ত কিবা ক'ব লগা আছে তেন্তে আপুনি আপোনাৰ বোৱাৰীক ক'ব মোক নহয় চাওক মই হ'লো এজন চিম্পল বিজনেছমেন প্ৰপাৰ্টি কিনা বেচা কৰাটোৱে মোৰ বিজনেছ সেইবোৰ বাদ দিয়ক এতিয়া কওক আপোনালোকে ঘৰটো কেতিয়া খালী কৰিব নহ'লে মই কিবা বেলেগ ব্যৱস্থা ল'ব তাৰমানে তুমি আমাক ধমকি দিছা নেকি তুমি যি ব্যৱস্থা লোৱা লৈ থাকা কিন্তু আমি এই ঘৰ এৰাত নাই তাৰমানে আকৌ কৈছোঁ
পুৰণা মালিক ওলাই যাব নোখোজে মই এতিয়া কি কৰোঁ আচ্ছা ঠিক আছে বাই কি ক'লে অভয় গোস্বামী আৰু অনন্যা গোস্বামীৰ ওপৰত থানাত এটা গোচৰ ৰুজু হৈছে 420 গোচৰ আৰু তেওঁলোকৰ অপৰাধ কি সেয়াটো আপুনি ভালদৰে এই ঘৰটোৰ পৰা দেখোন পুৰণা মালিক ওলাই যাব নোখোজে মই এতিয়া কি কৰোঁ আচ্ছা ঠিক আছে বাই কি ক'লে বিশেষ একো কোৱা নাই মাত্ৰ কৈছে যদি আপোনালোক দুজনে নাখালি বেছি কৰে তেন্তে আপোনালোক দুজনকে গতিয়াই এই ঘৰটোৰ পৰা বাহিৰ কৰিবলৈ কৈছে আপোনালোকে ভয় নাখাব তাই তেনেকৈ মোক ক'লে বুলিতো মই তেনেকুৱা কৰি দিব নোৱাৰোঁ চাওক মোৰতো দয়া মমতা বোলা বস্তু এটা আছে আপোনালোকে এটা কাম কৰক মই আপোনালোকক দুদিনৰ সময় দিছোঁ দুদিনৰ ভিতৰত আপোনালোকে ঘৰটো খালী কৰি দিয়ক তাৰপিছত কিন্তু মই একো কৰিব নোৱাৰিম তাৰপিছত এইখন ঘৰ মই কিনো আৰু আপোনালোক আউট আউট মানে আউট চাওঁ মিষ্টাৰ গোস্বামী পেপাৰখন আজি চাহ তাহ নাখাওঁ দিয়ক কিন্তু সেইদিনাখন খাম চিন্তা নকৰিব মিঠাই বাৰু মই আনিম আজিলৈ আহোঁ সহায় ল'বই লাগিব তাৰ বাহিৰে আৰু বেলেগ উপায় নাই তাৰমানে আপুনি মোৰ জোৱাইক লগ কৰিবলৈ অহা নাই মই অভয় গোস্বামীক লগ কৰিবলৈ আহিছোঁ অকল লগ কৰিবলৈ নহয় পাৰিলে উঠাই নিম বুলি ভাবিছোঁ মই একো ধৰিব পৰা নাই আহিছোঁহে লাহে লাহে সকলোবোৰ ধৰিব পাৰিব অভয় গোস্বামী আৰু অনন্যা গোস্বামীৰ ওপৰত থানাত এটা গোচৰ ৰুজু হৈছে 420 গোচৰ আৰু তেওঁলোকৰ অপৰাধ কি সেয়াটো আপুনি ভালদৰে জানে মই তাৰে সোধপোছ কৰিবলৈ আহিছোঁ মাতক তেওঁলোক ঘৰত নাই মেঘালয়লৈ ফুৰিবলৈ গৈছে ফুৰিবলৈ আনৰ সম্পত্তি আত্মসাৎ কৰি তেওঁলোকে টুৰ এণ্ড ট্ৰেভেলিং খেলি আছে আচ্ছা কেতিয়া আহিবনে যেতিয়াই ঘূৰি আহি ক'ব ইন্সপেক্টৰ কল্যাণ বৰুৱা আহিছে অহাৰ লগে লগে থানাত হাজিৰ হ'বলৈ ক'ব আৰু যদি নিদিয়ে তেনেহ'লে মই ইয়াত হাজিৰ হ'ম আহিছোঁ সিহঁতৰ ওপৰত কেছ কোনে দিছে মধুসূদন গোস্বামী নহয় মহিলা পাৰ্টীয়ে দিছে তেওঁৰ পত্নী মীনাক্ষী গোস্বামী আৰু বোৱাৰী অৰুন্ধতী গোস্বামীয়ে দিছে আচ্ছা আৰু কিবা সুধিব আপুনি নাই হ'ব মই আহিলে সকলো ক'ম ক'বতো লাগিবই অপৰাধ আৰু অপৰাধীক কেতিয়াও প্ৰশ্ৰয় নিদিব নহ'লে মই আপোনাকো লৈ যাব লাগিব এই কল্যাণ বৰুৱাই সকলোৰে কল্যাণ হোৱাটোৱে বিচাৰে আহিছোঁ যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল ইমান কৰোঁ তাই নুশুনিলে মোৰ কথা এতিয়া কি হ'ব বাৰু আৰু কিবা হ'বলৈ বাকী আছেনে এটাৰ পিছত এটা সমস্যা লগেই নেৰা হৈছে এই
গোটেই বছৰটোৱে আমাৰ বাবে বেয়া। এইবোৰ কেতিয়া যে ঠিক হ'ব? আদি হ'ব, সময়ত সকলো ঠিক হ'ব। তুমি মাথো ধৈৰ্য নেহেৰুৱাবা। কিমান আৰু ধৈৰ্য ধৰিম? মই একেবাৰে নোৱাৰা হৈছো। কেনেবাকে যদি অৰুন্ধতী জেল হ'ব লগা হয়, তেন্তে মই জীয়াই থাকিব নোৱাৰিম। এইবোৰ কি কৰিছা? এইবোৰ কথা একদম নাভাবিবা। মই তোমাক কৈছো চাবা, অতি সোনকালে অৰুন্ধতী দুখমুক্ত হ'বই। এইবোৰ কোৱা আৰু হোৱাৰ মাজত বহুত পাৰ্থক্য থাকে, কিন্তু এইবাৰ হ'বই। চিন্ময়কতো মই সেইদিনা ভাল পাঠদান দিলো, ভাবিছিলো এইবাৰ কামত দিব, কিন্তু কিয় বা নিদিলে? আচলতে সি বহুত কনফিউজ হৈ আছে। এফালে তৃষ্ণা আৰু আনফালে তাৰ দেউতা। চিন্ময়কতো মই সেইদিনা ভাল পাঠদান দিলো, ভাবিছিলো এইবাৰ কামত দিব, কিন্তু কিয় বা নিদিলে? আচলতে সি বহুত কনফিউজ হৈ আছে। এফালে তৃষ্ণা আৰু আনফালে তাৰ দেউতা। তোমাক মই এটা কথা কওঁ। কি কথা? চিন্ময় যদি সঁচাকৈ এটি ভাল হয়, তোমালোকে তৃষ্ণাক চিন্ময়লৈকে বিয়া দিবা। সেইবোৰ তুমি কি কৈ আছা? মই চিন্ময়লে? যদিহে চিন্ময় সঁচাই সলনি হয়, তেতিয়াই এই চিন্ময়ৰ অন্তৰখন ইমান বেয়া নহয়। আৰু এতিয়া তাৰ মনত তৃষ্ণালৈ অত্যন্ত মৰম আৰু ভালপোৱা আছে। সেইদিনা তাৰ লগত কথা পাতি মই তাৰ মনটো বুজিছো। এটা কথা আছে নহয়, তুমি কাক কিমান ভাল পোৱা সেইটো ডাঙৰ কথা নহয়, তোমাক কোনে কিমান ভাল পায় সেইটোহে ডাঙৰ কথা। আৰু তৃষ্ণাক এতিয়া চিন্ময়ে বহুত ভাল পায়। আৰু তোমাৰ? তুমি তাইক ভাল নোপোৱা? মই এইবোৰ নাজানো বাৰু, এইবোৰ কথা বাদ দিয়াচোন। এতিয়া কথাটো শুনা। মধুসূদন গোস্বামী, না মই আপোনালোকক পাহৰিম, না মোক আপোনালোকক পাহৰিবলৈ দিম। বাগানখনটো গ'লেই, এতিয়া এই ঘৰটো যাব। এদিন মই পুনৰ আহিম আৰু এই একে ষ্টাইলতে আপোনালোকক এই ঘৰখনৰ পৰা গতিয়াই বাহিৰ কৰি দিম। মই হাৰ যোৱা নাই। দৰকাৰ হ'লে এই সকলোবোৰ জ্বলাই ছাৰখাৰ কৰি দিম, কিন্তু মই হাৰ নামানো। Just wait for me. এই অনন্যাই নিশ্চয় মই দিয়া পাৱাৰ বেতনিখন জালিয়াতি কৰি সেই ঘৰটো হস্তগত কৰি ল'লে। মই আচলতে সঁচা এটা মস্ত মূৰ্খ। এজনী সাধাৰণ ছোৱালীয়ে। মই পুলিচৰ লগত কথা পাতিলো। অভয় আৰু অনন্যাক বিচাৰি তেওঁ অনন্যাৰ ঘৰলৈ গৈছে, কিন্তু সিহঁত ঘৰত নাই। ক'ৰবালৈ বোলে ফুৰিবলৈ গৈছে, সেইকাৰণে মাককে সকলোবোৰ কথা কৈ থৈ আহিবলৈ। তুমি আজি কথাটো ক'লানে নাই? ক'লো। তেওঁ চিন্তা নকৰিবলৈ কৈছে, কিবা নহয় কিবা এটা কৰিব বোলে। এই ঘৰৰ কাগজ পত্ৰবোৰ আমি অনন্যাক দিছো নেকি তেওঁ সুধিলে। ঘৰৰ কাগজ পত্ৰবোৰ আপোনালোকে দি দিছিল। পুলিচ কেতিয়া আহিব বুলি কৈছে? মোৰ কথাবোৰ শুনি আপুনি ইমান ভয় খাইছে কিয়?
আপুনি চোৰ ডকাইত নে হত্যাকাৰী? নাই, মই এইবোৰ একোৱেই নহয়। মই এজন সাধাৰণ ঠিকাদাৰ। ঠিকাদাৰ? আপুনি কেনেকুৱা ঠিকাদাৰ মোৰ ভালদৰে জনা আছে। আপুনি যে এজন ভদ্ৰ সাজপাৰ পিন্ধা দগাবাজ চোৰ, সেয়া মই ভালদৰে জানো। মই কিবা মিছা কৈছো? ৰাম, ভয়তে গোটেইটো একেবাৰে ঘামি জামি গৈছে। কি যে হ'ব আপোনাৰ? ৰিলেক্স ৰিলেক্স, মই এৰেষ্ট কৰিবলৈ অহা নাই নহয়। জাষ্ট আপোনাৰ ভাল, মোৰ ভালে আছো। শুনি ভাল লাগিল, সদায় ভালে থাকক। আপোনাক মই প্ৰায় এবছৰ আগতে এৰেষ্ট কৰিবলৈ লৈছিলোঁ।